যে UPPLত যোগদান কৰিলে আমাৰ অঞ্চলৰ আমাৰ জনগোষ্ঠীটোৰ কিবা এটা হ'ব এই কথাখিনি আশা কৰি তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ আশা আমি সম্পূৰ্ণৰূপে ফলৱৰ্তী কৰিম তেওঁলোকৰ আশা আমি পূৰ্ণ কৰিম আমি বিভিন্ন জাতি জনগোষ্ঠী যিহেতু একেলগে বসবাস কৰিছে আমি একেলগে কাম কৰিব লাগিব UPPLৰ যি শক্তি তাক আৰু অধিক শক্তিবান কৰিছে আৰু আমি আশা কৰিছোঁ এই ঢৌ অহা নিৰ্বাচনলৈকে চলি থাকিব সমষ্টিৰ অন্তৰ্গত জাবিতলা প্ৰাইমাৰী অঞ্চলত বহুত ব্যক্তি যোগদান কৰিলে UPPLত এইকেইদিন বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কৰ্মী নিজ নিজৰ দল ত্যাগ কৰি UPPLত যোগদান কৰা এটা ঢৌ আহিছে আৰু সেইটো ঘটনাই UPPLৰ ভৱিষ্যত কেনেকুৱা হ'ব তাৰ স্পষ্ট ইংগিতটো দিছে আমি সুখী হৈছোঁ যে আজি ভৈৰৱকুণ্ড সমষ্টিৰ ভিতৰত জাবিতলা PGTCৰ অন্তৰ্গত প্ৰায় 150জন ব্যক্তি নিজৰ নিজৰ ৰাজনৈতিক দল ত্যাগ কৰি UPPLত যোগদান কৰিছে আৰু UPPLক সবল কৰিছে লগতে আমাৰ BTCৰ প্ৰধান মাননীয় প্ৰমোদ বড়োৰ হাত সবল কৰি দিছে যিসকল আজি যোগদান কৰিছে তেওঁলোকক আদৰণি জনাইছোঁ আৰু অনুৰোধো কৰিছোঁ যে তেওঁলোকে UPPLৰ নীতি আদৰ্শ মতে কাম কৰি এই অঞ্চলৰ উন্নয়নৰ কাৰণে নিজকে নিয়োজিত কৰিব আৰু আমাৰ যিখিনি UPPLৰ পুৰণি কৰ্মী আছে তেখেতসকলৰ লগত একেলগে মিলি কাম কৰিব আমি বিচাৰোঁ যে গোটেই বিটিআৰ অঞ্চলৰ এটা উন্নত অঞ্চল হওক আৰু বিটিআৰ অঞ্চলত বসবাস কৰা আটাই জাতি জনগোষ্ঠী উন্নতিৰ মুখ দেখিবলৈ সুযোগ পাওঁ আৰু তেনেকুৱা কৰিবলৈ হ'লে অন্ততঃ আমি বিভিন্ন জাতি জনগোষ্ঠী যিহেতু একেলগে বসবাস কৰিছোঁ আমি একেলগে কাম কৰিব লাগিব আজি যি যোগদান কৰিলে তাৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ লোক আছে মাত্ৰ এটা জনগোষ্ঠী নাই আৰু আটাইয়ে UPPLক ভাল পাইছে UPPLৰ নীতি আদৰ্শক তেওঁলোকে পচন্দ কৰিছে UPPLৰ নেতৃত্বৰ ওপৰত এটা আস্থা তেওঁলোকে পাইছে আৰু সেইকাৰণে তেওঁলোক আজি বিনা বাধাই নিজৰ ইচ্ছাতে কাকো জোৰজলম কৰা হোৱা নাই কাকো আহ্বানো কৰা হোৱা নাই কিন্তু তেওঁলোকে নিজে নিজে UPPLৰ প্ৰতি যোগদান কৰিবলৈ আগবাঢ়িছে আৰু সেয়ে আজি UPPLৰ যিটো কি কয় ভাৱমূৰ্তি এইটো ভাল কৰাৰ উপৰিও UPPLৰ যি শক্তি তাক আৰু অধিক শক্তিবান কৰিছে আৰু আমি আশা কৰিছোঁ এই ঢৌ অহা নিৰ্বাচনলৈকে চলি থাকিব আৰু নিৰ্বাচন ইয়াৰ ফলাফল কেনেকুৱা হ'ব এই মানুহৰ যি ঢৌ মানুহৰ যি UPPL প্ৰতি আগবাঢ়ি অহা যিটো গতি সেইটোৱে স্পষ্ট কৰিছে যে অহাবাৰ UPPLে চৰকাৰ গঠন কৰিব নিৰ্বাচনকে আমি এতিয়া সাজু হৈ আছোঁ আৰু সেইকাৰণে আমি কাম কৰিছোঁ আমাৰ চৰকাৰী যিখিনি কাম কাজ বিভাগীয় কামবিলাক পূৰ্ণগতিত চলিছে তাৰ উপৰি আমি UPPL চৰকাৰ নিজস্বভাৱে জনসাধাৰণৰ উন্নয়নৰ কাৰণে জনসাধাৰণৰ সুবিধাৰ কাৰণে বিভিন্ন আঁচনি লৈছোঁ আৰু এই আঁচনিবোৰ আমি সকলো জাতি জনগোষ্ঠীকে সমভাৱে বিতৰণ কৰি আছোঁ আৰু সেইকাৰণে অন্ততঃ আজি বিভিন্ন জনগোষ্ঠীৰ ৰাইজ UPPLৰ এটা আস্থা ৰাখিছে বিশ্বাস ৰাখিছে যে UPPLত যোগদান কৰিলে আমাৰ অঞ্চলৰ আমাৰ জনগোষ্ঠীটোৰ কিবা এটা হ'ব এই কথাখিনি আশা কৰি তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ আশা আমি সম্পূৰ্ণৰূপে ফলৱৰ্তী কৰিম তেওঁলোকৰ আশা আমি পূৰ্ণ কৰিম